Hello friends, আমি আলোচনা কৰি আছো most expected questions from Assam history আৰু আমি আলোচনা কৰি আছো set wise আমি ইতিমধ্যে এটা সেট কৰিছো আৰু যদি আপোনালোকে সেই সেটটি চোৱা নাই তেতিয়া হলে আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা গৈ আপোনালোকে তাৰ পৰা চাব পাৰে ওকে আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰীৰ ওপৰত দ্বিতীয়টো সেট আৰু এই সেটটো থাকিব পূৰ্বৰ সেটটোৰ নিচিনাকৈ 15টা প্ৰশ্ন Okay friends আমি এই চ্যানেলটোত আগন্তুক দিনবোৰত বিভিন্ন কম্পিটিটিভ এক্সামক ফোকাস কৰি জেনাৰেল এৱাৰনেছ স্পেশাল ভিডিও প্ৰভাইড কৰিবলৈ যত্ন কৰিম গতিকে আপুনি যদি আগ্ৰহী তেন্তে চ্যানেলৰ সৈতে কানেক্ট হ'ব বুলি আশা ৰাখিছো ফ্ৰেণ্ডছ সময় নষ্ট নকৰি আহক আমি ভিডিওটোৰ মেইন বিষয়বস্তুলৈকে আগবাঢ়ো The first question It was when was the Treaty of Yandabu signed in? নিশ্চয় বুজি পাইছে কেতিয়া ইয়ান্দাবু সন্ধিখন সাইন হৈছিল তো এনসারটো হ'ব 24 February 1826 Next question Which of the person from Assam was a member of drafting committee of Indian Constitution? তো ভাৰতবৰ্ষৰ সংবিধানৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ কোন আছিল অসমৰ পৰা যিজন ব্যক্তি আছিল আৰু তেওঁ হৈছে Sir Syed Muhammad Chadullah. নিশ্চয় বুজি পাইছে The next question Which major incident occurred in Assam in 1984? তো 1984 অসমত কোনটো মেজৰ ইনসিডেন্ট হৈছিল তো উত্তৰটো হ'ব পথৰুঘাট পেজেন্টছ আপৰাইজিং নিশ্চয় বুজি পাইছে Next question Which viceroy had combined the eastern district of Bengal with Assam? Okay so কোনজন viceroy আছিল যিজনে ইষ্টাৰ্ণ ডিস্ট্ৰিক্টছ অফ বেংগলৰ ইষ্টাৰ্ণ ডিস্ট্ৰিক্টক অসমৰ সৈতে আসামৰ সৈতে কি কৰিছিল কম্বাইন কৰিছিল আৰু উত্তৰটো হ'ব লৰ্ড কাৰ্জন নেক্সট কোৱেশ্চন হু ওয়াজ ফাউন্ডেড দ্য সাৰ্বজনিক সভা ইন আসাম ইন দ্য ইয়াৰ 1884 ওকে ফ্ৰেণ্ডছ ইয়াত দুটা প্ৰশ্ন সোমাই আছে তো এটা হৈছে যে সাৰ্বজনিক সভা কোনে ফাউন্ড কৰিছিল আৰু দ্বিতীয়টো হৈছে সাৰ্বজনিক সভা কিমান চনত ফাউন্ড হৈছিল নিশ্চয় বুজি পাইছে ইয়াত যেটো সাৰ্বজনিক সভা ফাউন্ড হৈছিল 1884 আৰু ইয়াৰ ফাউন্ডাৰ আছিল কোন জগন্নাথ বৰুৱা নিশ্চয় বুজি পাইছে the next question who was the leader of 1857 revolt in Assam okay 1857 or যেটো ৰিভল্ট হৈছিল সেই ৰিভল্টৰ সময়ত অসমৰ লিডাৰ কোন আছিল তো উত্তৰটো হ'ব মনিৰাম দেৱান the next question who is the author of the book Planter Raj to Swaraj Freedom, Struggle and Electoral Politics of Assam. তো এইখন এখন কিতাপ হয় আৰু এই কিতাপখনৰ অথৰ কোন আছিল তো সেই অথৰজন হৈছে ডক্টৰ অমলেন্দু গুহা তো নেক্সট কোৱেশ্চন হু ওয়াজ দ্য প্ৰেসিডেন্ট অফ স্বৰাজ পাৰ্টি ইন আসাম ডিউৰিং দ্য ফ্ৰীডম মুভমেন্ট তো স্বৰাজ পাৰ্টিৰ অসমৰ প্ৰেসিডেন্ট কোন আছিল ফ্ৰীডম মুভমেন্টৰ সময়ছোৱাত তো উত্তৰটো হ'ব তৰুণৰাম ফুকন The next question the first peasant uprising in Assam against the British was to প্ৰথমটো তো অসমৰ যেটো peasant uprising হৈছিল against British তো হেতু হৈছে ফুলগুৰি ধাৱা তো নিশ্চয় বুজি পাইছে next question the battle of Plassey was fought in তো প্লাসী যুদ্ধ পলাশী যুদ্ধ আমি যেটো কওঁ তো হেতু কেতিয়া হৈছিল তো উত্তৰটো হ'ব 23rd June 1757 আৰু फ्रेंड्स ইয়াৰ বিষয়ে আৰু দুটা কথা জানি থোৱা দৰকাৰ তো যেটো প্লাসী যুদ্ধ আছিল প্লাসী ব্যাটেল আৰু এইটো হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নৱাব অফ বেংগল সিৰাজউদ্দৌলাৰ মাজত আৰু ৰবাৰ্ট ক্লাইভ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া তো ইয়াৰ ৰিজাল্ট হৈছিল ব্ৰিটিছ উইন হৈছিল নিশ্চয় বুজি পাইছে the next question who was মীৰ জাফৰ তো মীৰ জাফৰ কোন আছিল নৱাব সিৰাজউদ্দৌলা's commander in chief নিশ্চয় বুজি পাইছে The next question the earliest historical dynasty of Assam is নিশ্চয় বুজি পাইছে যেটো earliest historical dynasty হয় অসমৰ এইটো হৈছে বৰ্মন dynasty The next question Dimapur the capital of Kasari kingdom was occupied by Ahom king তো কোনজন আহোম কিং তো এই আমি সুহুংমুংৰ বিষয়ে যোৱা ভিডিওটো আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ পঢ়ি আহিছিলো তেও কছাৰী ৰাজ্যৰ বেছিভাগ অংশ তেৱে অকুপাইড কৰিছিল তো সুহুংমুং ভেৰি ইম্পৰ্টেন্ট কিং হয় আহোমৰ
তো ডিমাপুৰ দ্য কেপিটেল অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই চুহুংমুং নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যন দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই তো বৰবৰুৱা আৰু বৰফুকন এই দুটা পোষ্ট সৃষ্টি কৰিছিলে কোনে প্ৰতাপ সিংহ নেক্সট কুৱেশ্যন এণ্ড দ্য লাষ্ট কুৱেশ্যন হু ইন্ট্ৰডিউচ কইন চিষ্টেম ইন আহোম কিংডম তো আহোম কিংডমত কোনে কইন চিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে তো উত্তৰটো হ'ব চুকলেনমুং আৰু এইটো কৰিছিলে কেতিয়া ইন 16th century তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে থেংক ইউ